প্ৰায় তেনেকুৱা পৰিৱেশবিলাক পাই আহিছোঁ। মই বড়ো মিডিয়ামত পঢ়িছিলোঁ, কিন্তু হঠাৎ আমি ক্লাছ 9ত পঢ়ি থাকোঁতে আমাৰ টেক্সট বুকবিলাক চব ইংলিছ হৈ গৈছিলে। তো অসুবিধা এটা ছেকশ্যন বা আমাৰ ষ্টুডেণ্টসকলে সদায় পাই আহিছে। তো এতিয়া যিটো অসম চৰকাৰৰ যিটো সিদ্ধান্ত যে মেথছ আৰু ছায়েন্সটো ইংলিছ কৰিব, ইয়াৰ ওপৰত আজি আলোচনা হৈছে। বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থাই তেখেতসকলৰ কনচাৰ্ণটো আমাক জনাইছে আৰু সেই হিচাপে আমি অসম চৰকাৰক জনাই দিম। মাতৃভাষা যিটো আছে সেইটো এফেক্ট হ'ব নালাগে, আৰু এফেক্ট নোহোৱাকৈ গভৰ্ণমেণ্টে কোৱালিটি এডুকেশ্যন আনিবৰ কাৰণে আৰু এটা ষ্টেণ্ডাৰ্ডাইজ কৰি অল ইণ্ডিয়া কম্পিট কৰিব পৰা যিবিলাক ইনিচিয়েটিভ লয়, সেইটো আমি সদায় আদৰণি জনাওঁ। এতিয়া এই দুটা ছাবজেক্টটো ইংলিছ কৰাৰ কাৰণে যিখিনি যুক্তিযুক্ততা বা যিখিনি প্ৰয়োজনীয়তা অসম চৰকাৰে অনুভৱ কৰিছে, এই কথাক লৈ পেলাই অসম চৰকাৰৰ লগত আমিও আলোচনা কৰিম। আৰু মূল কথাটো হৈছে যে অসমীয়া মিডিয়ামেই হওক, বড়ো মিডিয়ামেই হওক, মিডিয়ামটো জীয়াই থাকিব লাগে, মিডিয়ামত একো এফেক্ট হ'ব নালাগে। ইয়াৰ বাহিৰে বাকী আজি ছায়েন্স আৰু টেকন'লজিৰ যুগত কি প্ৰয়োজন, এই কামখিনি আমি কৰিব লাগে। কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীয়ে চাকৰি পাব লাগিব, সুবিধা পাব লাগিব, আৰু নিজৰ কেৰিয়াৰটো যাতে কৰিব পাৰে, ইয়াৰ কাৰণে ব্যৱস্থাটো কৰিব লাগিব। বাট এইখিনি কাম কৰিবলৈ যাওঁতে বড়ো মিডিয়াম, অসমীয়া মিডিয়াম, মাতৃভাষা মিডিয়ামত একো এফেক্ট হ'ব নালাগে, হেম্পাৰ হ'ব নালাগে, সেইটো আমি বিচাৰোঁ। সক্ষম হৈছোঁ। আৰু ইয়াত আমাৰ কাউন্সিল লেভেলত কিছুমান প্ৰব্লেম আছে আৰু ষ্টেট লেভেলত কিছুমান প্ৰব্লেম আছে। দুইটা প্ৰব্লেম, ষ্টেট লেভেলৰ প্ৰব্লেমটো ষ্টেটৰ লগত কেনেকৈ আলোচনা বিলোচনা কৰি সমাধান কৰিব পৰা যায়, আৰু কাউন্সিল লেভেলৰ প্ৰব্লেমখিনি আমি কেনেকৈ সলিউশ্যন কৰিব পাৰোঁ, ইয়াৰ ওপৰত বিতং আলোচনা হৈছে। আৰু যিখিনি কনচাৰ্ণ নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাৰ আছে, এইখিনি আমি সকলো জ্ঞাত। বড়ো মিডিয়াম এডুকেশ্যনটো কোৱালিটি এডুকেশ্যন হোৱাটো বড়ো সাহিত্য সভা আৰু এফচুৱে বিচাৰে, আৰু লগতে বড়ো মিডিয়াম এডুকেশ্যনটো ইয়াত থকা বিভিন্ন প্ৰব্লেমবিলাক কেনেকৈ অতি শীঘ্ৰে সমাধান কৰিব পৰা যায়, এই কথাটোকো নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাই বিচাৰে। কাৰণ বড়ো মিডিয়াম এডুকেশ্যনক লৈ পেলাই দীঘলীয়া সময় এফচু আৰু সাহিত্য সভাই সংগ্ৰাম কৰি আহিছে। আমি তেখেতসকলৰ যিটো চেণ্টিমেণ্ট, এইটো আমি অনাৰ দিওঁ। আৰু আজি আমি আমাৰ ইয়াত পেণ্ডিং হৈ থকা ইছ্যুবিলাক অতি শীঘ্ৰে সমাধান কৰিম বুলি পেলাই আমি তেখেতসকলক কথা দিছোঁ। আৰু অসম চৰকাৰৰ লগত যিখিনি ইছ্যু আছে, 6.3 যিটো নেকি আমাৰ প্ৰভিন্সিয়েলাইজেশ্যন স্কুল কলেজবিলাক হ'ব লাগে, আৰু তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে পজিটিভ এটা ষ্টেপ আগবঢ়াইছে, কলেজখিনি অতি শীঘ্ৰে প্ৰভিন্সিয়েলাইজ কৰিব, আৰু ইয়াৰ পিছত পৰ্যায়ক্ৰমে হায়াৰ ছেকেণ্ডাৰী, হাইস্কুল, ME, LP-লৈকে 6.3 ক্লজৰ দ্বাৰা ইয়াত প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে এটা ব্যৱস্থা আছে। আৰু যিবিলাক বড়ো মিডিয়াম টিচাৰ অভাৱ হৈ আছে, তাত আমি কাউন্সিলৰ তৰফৰ পৰা টেট পাছ কৰি যিসকল আছে তেখেতসকলক আমি অতি শীঘ্ৰে এপইণ্টমেণ্ট দিবলৈ বিচাৰিছিলোঁ, কিন্তু টেটসকলে ইয়াত বাধা দিয়া বা হাইকোৰ্ট কৰাত এটা যোৱা 2-3 মাহত যথেষ্ট আমাৰ ডিলে হৈ গ'ল। এতিয়া আমি অসম চৰকাৰৰ শিক্ষা বিভাগক অনুৰোধ কৰিছোঁ, আৰু ইতিমধ্যে শিক্ষা বিভাগে অতি শীঘ্ৰে স্পেচিয়েল টেট আমাৰ কাউন্সিলৰ কাৰণে পাতাৰ কাৰণে আগবাঢ়ি আছে। আৰু সেই কাউন্সিল টেটটো হোৱাৰ লগে লগে আৰু আগৰ যিখিনি টেট আছিলে তেখেতসকলকো আমি এপইণ্টমেণ্ট দিব পাৰিম। আমাৰ তাত যথেষ্ট ভেকেণ্ট পষ্ট আছে, আৰু 99ৰ যিখিনি শিক্ষক ইতিমধ্যে আমি 300তকৈ অধিক এপইণ্টমেণ্ট দিলোঁ। ৰিমেইনিং যিখিনি শিক্ষক আছে তেখেতসকলক উইদিন 20 ডেইজ আমি চেষ্টা কৰিছোঁ যে উইদিন 20 ডেইজ যিখিনি ৰিমেইনিং আছে সেইখিনি আমি এপইণ্টমেণ্টটো দিম। 2019 যিসকল বিশেষ ব্যৱস্থা টেট হয়, 2019 যিটো টেট, সেই টেটৰ যিটো কথা, সেই টেট পাছ কৰা সকলো কথাটোকে মই কৈছোঁ। যিসকল টেট পাছ কৰি অলৰেডি আছে LP আৰু ME, তেখেতসকলক আমি এপইণ্টমেণ্ট দিবলৈ প্ৰচেছ অলৰেডি চলাই আছিলোঁ। আমি তাত এটা নমিনেল ইণ্টাৰভিউ এটা কৰিবলৈ বা এটা ইণ্টাৰভিউ কৰিবলৈ আমি গৈ আছিলোঁ। সেইখিনি সময়তে
চিটেট যিসকলে পাছ কৰি আছিলে তেখেতসকলে হাইকোৰ্টত এটা কেছ ৰুজু কৰিলে আৰু ইয়াৰ কাৰণে এতিয়া ডিলে হৈ আছে। আদাৰৱাইজ এতিয়ালৈকে এপইণ্টমেণ্ট কমপ্লিট হৈ গ'লহেঁতেন আৰু তেখেতসকলে ক্লাছ কৰিব পাৰিলেহেঁতেন। তো সেইকাৰণে আমাৰ তৰফৰ পৰা আমি যথেষ্ট চেষ্টা কৰিছোঁ কি এই কেছটো কিমান সোনকালে নিষ্পত্তি কৰিব পাৰে আৰু আমি শিক্ষকসকলক এপইণ্টমেণ্ট দি পেলাই আমাৰ স্কুললৈ আমি পঠাব পাৰোঁ ৰেগুলাৰ কৰি পেলাই, সেইটো আমি আমাৰ তৰফৰ পৰা প্ৰচেষ্টা আমি কৰি আছোঁ। बाइक अनसायगिरिफोरनि थाखाय मोनसे गोजोनथाव खौरां। दावहारु अट' एजेन्सि बाजाज श'रुमा दासान्दि होगासिनो दं स्पेसियेल धामाका अफार। क'क्राझार सहरनि जे रोडआव थानाय दावहारु अट' एजेन्सि बाजाज श'रुमा नोंथांमोननो होगासिनो दं स्पेसियेल धामाका अफार। एसेल' डाउन पेमेन्ट होग्रोनानै नोंथाङा लानो हागोन बाजाज कम्पानिनि गुबुन गुबुन मडेलनि बाइकफोरखौ। 13,000निफ्राय जागायनानै 20,000सिमल' डाउन पेमेन्ट होग्रोनानै लानो हागोन बाजाज पालसार, प्लेटिना, सिटी 100 आरो बाजाजनि गुबुन गुबुन मडेलनि बाइकफोरखौ। बाइकजों लोगोसे मोनफागोन गंसे फ्री हेलमेट। बायगिरिफ्रा बाजाज फाइनान्स लिमिटेड नङाब्ला एक्सिस बेंकनि गेजेरजों गोरलै राहाजों फाइनान्सआव बाइकखौ लानो हागोन। अब्ला मानोथो गोबाव खालामदों? बे मोजां खाबुनि समावनो नोंथाङाबो लादो इन्डियानि नाम्बार 1 कम्पानि बाजाज बाइक। फाइनान्सआव बाइकखौ लानो थाखाय नोंथांनो गोबां फोरमान बिलाइफोरनि गोनांथि गैया। आबुङै मिथिनो थाखाय नोंथाङा 03612705550 एबा 9957644326 मबाइल नाम्बाराव फोनांजाब खालामनो हागोन।